ফুট পাপড়ি এফালে নদীৰ মাথুৰি ছিঙি গ'ল। দেখিছে আপোনালোকে কিমান পানী হৈছে। এইফালে আমাৰ ঘৰটো এনেকে পানী বাঢ়ি থাকিলে আমাৰ ঘৰত পানী হৈ যাব। ইফালে আছে মাথাউৰিটো। গৰু চৰিবলৈ জেগা নাইকিয়া হৈছে। মানুহ আহি আছে ৰাস্তাইদি। এইফালে গাঁওখনত সেই পানী মানুহৰ ঘৰ ডুব গৈছে। মই ভিডিঅ' বনোৱা দেখাব মাজলৈ ঘূৰি দিলে সেইফালে। এয়া পানী চাওক। চাৰিওফালে পানীয়ে পানী। মোৰ পিছফালে এখন নদী। গৰু ছাগলীবিলাক চাওক। পানীৰ সোঁত চাওক। লোকেল চাওক। এইফালে মাছ ধৰি আছে। कहाँ से आते हैं? দাদাহঁতে কলগছৰ ভূৰ চলাই আছে। এয়া মাছ ধৰি আছে। এয়া জাল মাৰি আছে। কিমান মানুহৰ ঘৰত পানী। মানুহবিলাকৰ বহুত কষ্ট হৈছে চাগে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু তলত থকা ঘণ্টিটোত দবাই